मेरा जो सफर है वही मेरा घर है मुझको ना दुनिया की है परवाह हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल निखान्দাস ব্লগ সকলোকে নিখান্দাস ব্লগ ইউটিউব চেনেল স্বাগতম জনাইছো সো গাইস আমি এতিয়া গৈছো ডুমৰদলা আমি এতিয়া গৈছো পূজা চাবলৈ সো গাইস আমাৰ ঘৰৰ ওচৰতে মানে এখন পূজা হ'ল সৰু সুৰাকে তো বলকচোন তাত যাওঁ কি হৈছে চাওঁ 3 কিলোমিটাৰ হয় গাইস 3 কিলোমিটাৰ হয় গাইস তো আমি গৈ আছো মোৰ লগত আছে কৌশিক ব্লগ আৰু এফালে কপিল তো বলক আমি তিনজন গৈ আছো সো বলক তো বেছি ষ্টাইল দি যোৱা নাই পুৰা নৰ্মেলকে গৈছো তো ঘৰৰ ওচৰতে হয় তো বলক গাইস এনেকৈ কৰি মেলি চাইকেলখন পেডেল মাৰি গৈ থকাৰ পিছতে পাই যাম ডুমৰদলং গাইস আমি সো আজি স্কুটি লৈ যোৱা নাই তো তেল ভৰাব মানে ইয়াত জুইকেইটা আছে সেইকেইটা তেল ভৰাব পইচা নিদিয়ে কাৰণে মই চাইকেলখন ওলাই আহি গৈছোঁ इसको क्या बोलते हैं हिंदी में सो गाइस আমি এতিয়া গৈ আছো সো এতিয়া মানে গধূলি হৈ গ'ল বলে হৈ আছে গাইস সো তো বলক গৈ থাকো আমি গৈ আছো সো চাব পাৰে তো এফালে আমি এটা পুৰা টিঙালি পাৰ হৈ আহিলো তো সৰি कैसे कैसे लोग रहते हैं আমি কি পাম আকৌ এতিয়া আমি পাম ছাগলী মৰা ছাগলী মৰা টিঙালি পাম যে গাইস তো বলক আমি গৈ থাকো তো আজি চাব পাৰে ভিউ পুৰা সোনা ভিউ देख सकते हैं आप लोग नेक्स्ट लेवल ৰাতি হৈ আহি আছে আমি এটা গৈ আছো গাইস আমাৰ কিমান টাইম লাগে আমি গম পোৱা নাই গাইস এতিয়া বহুত দূৰ এই মানে এখন কি BMW চলোৱা ড্ৰাইভাৰটো মানে অলপ বেছি হেভি আছে মানে একদম ভাৰী দিয়াৰ बहुत हेवी ड्राइवर है तो देख सकते हैं गाइस मेरे साथ कोई भी नहीं है यहाँ मैं अकेले आया हूँ गाइस तो हम लोग अभी पूजा सेट करने के लिए आए हैं कैसा आयोजन चल रहा है ओ गाइस पूरा मजा ओपनिंग इसी वक्त तो हम लोग अभी टेस्टिंग के लिए पूजा सानी के लिए जा रहे हैं तो अभी हम लोग नया कपड़ा नहीं पहना है गाइस तो काली पहन के हम लोग जाएंगे तो सेपोन जाएंगे और मोरान जाएंगे तो क्या बोलेगा हम दोनों जाएंगे ये भी हम लोग जाएंगे और ये तो जाएगा या नहीं जाएगा मैं नहीं जाऊंगा किस लिए लड़की को लॉक करने के जाएगा क्या ये लड़की को लॉक ए इसका सेंट गिर गया बार बोल रहा है गाइस देख सकते हैं आप लोग ये रहा BMW का सेंट गिर गया है गाइस इसको उठाने के लिए बहुत मुश्किल होता है कितना बार बोला धीरे चला धीरे नहीं तो मेरा ये देख सकते हैं तो मेरा ये ZX है ना इसमें मैंने नया सीट कवर डाला था और इसमें ब्रेक को भी ठीक किया था गाइस देख सकते हैं ये देख सकते हैं गाइस इसमें ऐसे फंसा के तुलना ये लो इस चेन को पहले गिराओ तो ड्राइवर यह है मैकेनिक है नहीं ड्राइवर या इसको ड्राइवर है आप सबको ऐसा ड्राइवर चाहिए तो नीचे में इसका फोन नंबर रहेगा तो लड़की लोग बेसी भाग इसको कॉल करना समझ रहे हो आप समझ रहे हो क्या बोलता है तो गाइस আমি চেনেল তুলিলো তাৰপিছত আপোনালোকক লগ পাইছো সো এইটো কাম नहीं तुमसे ना हो भाई चैनल तुली लो सब बारे तो ये ड्राइवर है तो इसको ड्राइवर है ये कुछ भी नहीं जानता है इसको मैंने ही मैं तुली दिलो तो गाइस আমি सेंटेन तुली ललो सब बारे तो एबार ड्राइवर इसको ड्राइवर चलाब नहीं जाने क ड्राइवर কথা ক ड्राइवरটো মানে ইমানে বেয়া ন একদম এখন 5 কিলোমিটাৰ এবাৰ 7 আৰু 5 কিলোমিটাৰ আছে গাইস আমি 7 নাই যাও আমি ডুমৰদলং যাম তাত গৈ আমি কি খাম আজি কচিকে পাৰ্টি দিছে তো বলক সো গাইস এক্সিডেন্ট হ'ল চাব পাৰে স্কুটিখন ঠেলি গৈ আছে
চ' গাইছ আমি মানে ডুমৰদলংলৈকে আহিলোঁ। তো ডুমৰদলঙৰ পৰা আগলৈ নগ'লোঁ। চ' ইয়াতে ৰখিলোঁ। ত' মানে আমাৰ পইচা আনিছিলোঁ, পইচাটো আমাৰ পৰি গ'ল। চ' গাইছ 100 টকা আছিলে, 100 টকা গাইছ মোবাইল দিব পাৰোঁ ইয়াতে পৰি গ'ল। ত' সেইকাৰণে আমি আগলৈ নাযাওঁ। তো চাওঁ আৰু কি হয়। গাইছ আমি মানে এইতে গুচি আহিছিলোঁ যাবলৈ। আৰু ডাইৰেক্ট চিৰিয়াছ কওক, তোৰ অনুভৱটো কেনেকুৱা হৈছিলে? ফিলিংছ ভাল লাগিছিলে। খোজকাঢ়ি ঘৰলৈ গ'লহেঁতেন 4 কিলোমিটাৰ। তো আকৌ এইটো গুচি গ'ল। তো মই বাৰীতে গুচি যাব অলপ। গাইছ ইয়াত আমি ৰখি আছোঁ, অলপ দেৰি চব পাৰে। তো আমাৰ ওচৰত 100 টকা আছিলে। তো মোবাইলটো উলিওৱা সোমাই কৰি থাকোঁতে পইচাটো ক'ৰবাত ওলোৱা সোমাই কৰিয়ে পৰি থাকিলে। তো কি কয় 100 টকা আমাৰ গ'ল। চুনা এই ব্লগটো বৰ হেভি ব্লগ। তো 100 টকা খৰচ হৈছে ব্লগটো বনাওঁতে। তো আমাৰ তো আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব, 100টালৈ শ্বেয়াৰ কৰি দিব। মিনিমাম 100টা ভিউজ। চ' গাইছ আমি 110 টকা লৈ আহিছিলোঁ। তো 100 টকা হেৰাই গ'ল, এতিয়া 10 টকাই থাকিলে। তো আমি এতিয়া গৈ থাকোঁ। অকলে ব'লক। চ' গাইছ আমি অলপ ইমান দূৰ আহিলোঁ নাই, আমাৰ চকাটো চাব পাৰি ৰ'ব। হলক পলক হৈ গ'ল, চাব পাৰে। এই गुटखा खाई जाने नहीं आप लोग। ये गुटखा खाते क्या खाता है? इसको बोलते सिग्नेचर खाता। और अभी तो रुको, क्लाइमैक्स अभी बाकी। सिग्नेचर चिप्स का कहाँ बाकली है, उसको सिग्नेचर, ये सिग्नेचर बोलते हैं। सो गाइस এতিয়া আমি ঘৰলৈ যাওঁ। তো আধা ৰাস্তা লগ পাইছোঁ বাৰু। সো গাইস ইয়াক মানে যে পুৰা আমি নচুৱাইছোঁ, মানে নচুৱাই মানে নচুৱাই আমি ভাগৰাই দিছোঁ গাইছ। ইয়াৰ চাব পাৰি আকৌ আমি ডুমৰদলং খোজকাঢ়ি আনি ইমান ডোখৰ পাই গ'লোঁ। এই বেটেৰী ৰিক্সা কৰোঁ, এই দাদাডোখৰ পৰা ইয়াক লৈ যাওক। তো গাইছ ইয়াৰ এতিয়া কি হ'ব ভাবক। আৰু ইয়াৰ পৰা 3 কিলোমিটাৰ যাব লাগিব। 3 চ' গাইছ আজি ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই। তো আজি ভিডিঅ'টো বিশেষ কৰি কম ৰ'লোঁ। তো কালিৰ পৰা ধামাকা ব্লগ আহিব বুলি ভাবিছোঁ। তো বাই। রেডি অ্যাকশন। কেলা